কুলি চৰাইজনীৰ শুৱলা মাতটো শুনিছেনে বাৰু? ঢোলৰ গুমগুমনি পেপাৰ টিহি টিহুৰে মন নিশ্চয়কৈ ৰঙিয়াল কৰিছে, কিয়নো হেঁপাহৰ বিহুটি পাইছেহি। নিৰ্বাচনী ধামখুমীয়াৰ মাজতেই ৰাজ্যবাসী এতিয়া সাজু হৈছে বাপতি সাহোন ৰঙালীক আদৰিবলৈ। বিশ্বনাথ চাৰিআলিত আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এয়া। লুইতপৰীয়া শিল্পী সমাজৰ উদ্যোগত 16 মাৰ্চৰ পৰা আৰম্ভ হৈছে মৌ কুঁৱৰী, বিহু কুঁৱৰী আৰু ঢোল বাদনৰ প্ৰশিক্ষণ। বিহুৰ সাজেৰে সজ্জিত হৈ ভাগ লৈছে কণ কণ মহিলাহঁতে। আৰু ঢোল পেপাৰ মাতত লাহি কঁকাল ভাগিছে পাকৈত নাচনীসকলেও। আমি কৰ্মশালা আৰম্ভ কৰিছোঁ 16 তাৰিখৰ পৰা 11 তাৰিখলৈকে, এপ্ৰিলৰ 11 তাৰিখলৈকে চলিব। সঁহাৰি পাইছোঁ, খুব ভাল লাগিছে, খুব আনন্দিত হৈছোঁ। আমি ইয়াত বিহু নাচ শিকাইছোঁ।